নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আপোনালোকক অতি দুখেৰে জনাও যে এগৰাকী কণমানি ল'ৰাক অতি জৰুৰীভাৱে অ' পজিটিভ লিভাৰৰ প্ৰয়োজন হৈছে আৰু যদিহে 7 দিনৰ ভিতৰত অ' পজিটিভ লিভাৰ ডোনাৰৰ যোগাৰ কৰিব নোৱাৰে তেন্তে কণমানি জীৱে অনিশ্চিত মৃত্যুৰ দিশে গতি কৰিব। আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাই এই কণমানিগৰাকীৰ হৈ কিছু কথা এনেদৰে লিখিছে। 8 বছৰেই হ'ল আমি আজিও ভাগৰা নাই। এটি সপোন দেখিছিলোঁ আমি, যিৰ দৰে আন বহুতো দুৰ্ভগীয়া শিশুৰ জীৱন ৰক্ষা কৰাৰ, অংগ বিকল হোৱা ৰোগত আক্ৰান্ত বহুতো পৰিয়ালৰ আপোনজনক ঘূৰাই অনাৰ। কিন্তু আজিও যে বিফল আমি তোমালোকক ৰক্ষা কৰাত। কাৰোবাক জীৱন দান দিয়াৰ দৰে মহান কৰ্ম একোৱেই হ'ব নোৱাৰে, কিন্তু তথাপিও ব্যৰ্থ। কাৰো সময় নাই ভাবি চাব আমি কিয় ব্যৰ্থ, কিয় অংগদান আজিও অসমত হৈ উঠা নাই। কাক সুধিম, কাক কৰিম এই প্ৰশ্ন? মৃত্যুৱে জানো এই উত্তৰৰ বাবে অপেক্ষা কৰিব? আৰু এতিয়া প্ৰয়োজন মাথো এগৰাকী লিভাৰ ডোনাৰৰ। আপোনালোকৰ যদি কোনোবাই এই কণমানিগৰাকীক পুনৰ এক জীৱন দান দিয়াত সহায় কৰিব বিচাৰে তেন্তে আপোনালোকে প্ৰত্যক্ষ কৰা নাম্বাৰকেইটাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু শেষত এই কণমানিগৰাকীয়ে যাতে অতি সোনকালেই সুস্থ হৈ উঠে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।